নমস্কাৰ। আজি দতৰা শিক্ষাৰ দ্বিতীয় অধ্যায়ত আমি আলোচনা কৰিম দতৰা কিদৰে সঠিকভাৱে টিউন কৰিব পাৰি আৰু এই তাৰ কেইডাল কি স্বৰত বন্ধা থাকে গোটেইখিনি আমি আলোচনা কৰিম কেনেদৰে টিউন কৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, পাৰিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষলৈকে চাই থাকক। আৰম্ভ কৰিছোঁ টিউন কেনেকৈ কৰে। দতৰাৰ এই চাৰিডাল তাৰৰ প্ৰথম যিডাল তার আছে সেইডাল পঞ্চানন বা বামা, বাকি মাজৰ দুডাল মাজাৰী বা সৰজুৰি আৰু শেষৰডাল ৰাগিনী। আমি দতৰাটো মোৰ এইটো বৰ্তমান ঈদ বন্ধা আছে, আপোনালোকে ডিত বান্ধি ল'ব পাৰে বা ডি চাৰ্ফতো বান্ধি ল'ব পাৰে। মই দেখুৱাই দিছোঁ আপোনালোকক। ইয়াৰে যি মাজৰ দুডাল আছে মাজাৰী দুডাল, এই দুডাল চা। গতিকে আপোনালোকে ইটো মানে মোৰডাল ঈদ বন্ধা আছে বাৰু মোৰ, আপোনালোকে ডিত বান্ধি ল'লে বা এত যিকোনো স্কেলত বান্ধি ল'ব পাৰে। মই ঈদ বান্ধিছোঁ, গতিকে এইডাল চা, ঈদ চা হ'লে গোটেইকেইডাল তাৰ আমাৰ দতৰাৰ টিউনটো হয় পাচা মা। গতিকে পঞ্চানন বা বামাডাল থাকিব একেবাৰে ওপৰৰ, তাৰ এইডাল থাকিব পা পা, তাৰ পাছত এই দুডাল মাজৰ দুডাল থাকিব চা চা আৰু একেবাৰে শেষৰডাল থাকিব মা, পা চা মা। গতিকে আপোনালোকে টিউন কৰোঁতে এইটো ভালদৰে চাই ল'ব। দতৰাটো টিউন কৰোঁতে থাকিব পা চা মা। গতিকে আপুনি যিকোনো স্কেলত বান্ধি ল'লে আপুনি পা চা মা কৰি বান্ধিব। মোৰ এতিয়া ঈদ আছে, গতিকে ই স্কেলটো ই হৈ আছে ঈদ, এতিয়া পা চা মা। বুজি পাইছে কেনেদৰে টিউন কৰে? মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে এইকেইটাতো গোটেইবিলাকে জানিবই সকলোৱে বাৰু, এইবিলাক কেনেকৈ কি কৰে, এনেকৈ চা মা কৰি সকলোৱে টিউনটো কৰি ল'ব। গতিকে পা চা মা স্কেলটো হ'ব, আপোনালোকৰ টিউনটো হ'ব পা চা মা। দতৰাৰ পা একেবাৰে ওপৰডাল থাকিব পা, মাজৰ দুডাল হ'ব চা আৰু একেবাৰে শেষৰডাল থাকিব মা, পা চা মা। আপোনালোকৰ মই দি আছোঁ, আপুনি দেখা পাই আছে। এইটো এপছ ব্যৱহাৰ কৰিব, টিউনেছ মেট্ৰনম। এই এপছটোৰ জৰিয়তে আপোনালোকে দতৰাটো টিউন কৰিব পাৰিব। মই আপোনাক স্ক্ৰীনত দেখা পাই আছে। এইটো এপছ আপোনালোকে প্লে ষ্টৰত গৈ টিউন এছ মেট্ৰনম বুলি লিখি আপোনালোকে এপছটো ডাউনলোড কৰি ল'ব আৰু তাৰ জৰিয়তে আপোনালোকে পা চা মা কৰি দতৰাটো টিউন কৰি ল'ব। এতিয়া আমি জানো কেনেকৈ চাৰে গামা বজাম। দতৰা টিউনটো হৈ গ'ল, তাৰপিছত আমি চাৰে গামা কেনেকৈ বজাম, দতৰাত চাৰে গামা কেনেকৈ বজাম, অৰ্থাৎ আমি গান কেনেকৈ তুলিম দতৰাটোৰ জৰিয়তে। আহক ভিডিঅ'টো আমি আগলৈ আগবঢ়াই নিওঁ। আপোনালোকে এই মাজৰ দুডাল তাৰ দেখিছেনে? এই দুডাল। গতিকে চাটো হ'ব আমাৰ ডাইৰেক্ট অপেন থাকিল চা, মাজৰ দুডাল চা 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 চা। এবাৰ আপোনাৰ ৰেটো হ'ব ইয়াত, এইটো দেখিছেনে? এইটো ৰে 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 চা ৰে। এইবাৰ গাটো ঠিক তেনেদৰে এইটো আঙুলি, অনামিকা আঙুলিটো দেখিছেনে? অনামিকা আঙুলিটো য'ত দিছোঁ তাত গা পাইছে, গা চা অপেন থাকিল, ৰে ইয়াত থাকিল, গাটো ইয়াত থাকিল, মা, তাৰপিছত মাডাল একেবাৰে শেষৰডালটো অপেন মা থাকিলে, মা চা অপেন, ৰে ইয়াত, তাৰপাছত গা আহিল, মা অপেন, পাটো। তাৰপিছত আপোনালোকে এই ৰেটো য'ত দিছিলে, আঙুলিটো য'ত ৰেড ধৰিছিলে ঠিক
সেই তলে দিয়ে তাৰ তলে দিয়ে পা ইয়াতে য'ত ৰে ধৰিছিলে তাৰ তলে দিয়ে পা 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 তাৰপিছত আহিল ধা আপোনালোকে অনামিকা আঙুলিতে গাত য'ত আপুনি ফিংগাৰিং কৰিছিলে আঙুলি দিছিলে ঠিক তাৰ তলে দিয়ে ধা তাৰ পৰা আপোনালোকে মোটামুটি অকমান আগবঢ়াই লৈ যোৱাৰ লগে লগে আহিল নি আৰু একেবাৰে শেষত আহি গ'ল তাৰপিছত এইটো সা মই আকৌ এবাৰ বজাই দিছোঁ সা ওপেন তাৰপিছত আহিল ৰে তাৰপাছত আহিল গা মা ওপেন তাৰপাছত একেবাৰে তলে দি আহিল ৰেৰ পা গাৰ তলেৰে আহিল ধা তাৰপাছত নি সা আপোনালোকৰ সুবিধাৰ বাবে আপোনালোকে এটা কাম কৰি ল'ব পাৰে প্ৰথমবাৰ আপোনালোকে এনেকৈ উলিয়াই ল'ব সা ৰে গামা পাধানিসা এইবোৰ উলিয়াই ল'ব সা ৰে আপোনাৰ দোতাৰাটোত এই ৰে য'ত আপুনি ধৰিছে এনেকৈ আঙুলিৰে তাত কলমেৰে তাত এনেকৈ চিন দি থৈ দিব যাতে পিছলৈ আপুনি ৰেটো চিনি পোৱাত সুবিধা হয় তাৰ বাবে ইয়াতে এনেকৈ চিন দি থৈ দিব তাৰপিছত আহিল গা ঠিক তেনেকৈ গাটোতো আপুনি এনেকৈ চিন দি দিব এটা কলমেৰে বা যিকোনো তেনেকুৱা দাগ চিয়াহিৰে দি দিব গা তাৰপিছত মা ওপেন আহি গ'ল এইবাৰ আকৌ পাটোত আপুনি চিন দিব ইয়াতে ঠিক ৰেৰ তলেৰে পা আৰু ধা ঠিক তেনেকৈ গাৰ তলত ধা নি আৰু সা গতিকে নিশ্চয় আপোনালোকে বুজি পালে সা ৰে গামা আমি কেনেকৈ বজাইছোঁ এবাৰ বজাই দিছোঁ সা ৰে গামা এনেকৈ আপোনালোকে প্ৰেক্টিচ কৰিব ৰেৱাজ কৰিব গতিকে আজিলৈ ইমানেই আছিল